নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহাগ মাহৰ 1 তাৰিখ, বছৰৰ প্ৰথম দিন। আজিৰ বছৰৰ প্ৰথম দিনত সকলোৱে বিহুত সাজি কাচি ওলাইছে। আমাৰ এই ৰিম্পিক চাওক কিমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে বিহু নাচিবলৈ। আৰু এইটো জিম্পি, পেমুলি, পেচুলি ইহঁতেও বিহু নাচিবৰ কাৰণে আজি ধুনীয়াকৈ সাজি কাচি ওলাইছে। আৰু এইফালেও আহিছে ইহঁতৰ লগৰ এইফালেও আহিছে চাওক। নতুন বছৰৰ প্ৰথম দিনাখনত আজিৰ মানুহ বিহুত আমাৰ সকলোৱে আমাৰ মাৰ নাতি নাতিনীসকলে মাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছে। ইহঁতৰ লগতে ময়ো মাৰ আশীৰ্বাদ লওঁ। এইজন প্ৰণৱ দলে, এইফালে কোন মনটো, ইফালে এইটো হ'ল মন্দিছ, এইটো সোণটো, এইটো মন্তুৰ মাক। এইফালে আকৌ আমাৰ ৰিম্পি, এইটো ৰিম্পি জিম্পি ইহঁতে ধুনীয়াকৈ সাজি কাচি এতিয়া বিহু নাচিবৰ কাৰণে ওলাই আহিছে। এইটো আমাৰ মা, এইজনী আমাৰ মাৰ পৰা সকলোৱে নতুন বছৰৰ পহিলা দিনতে আমি মাৰ পৰা অকণমান সকলোৱে তাৰ নাতি নোতা সকলোৱে মাৰ পৰা আশীৰ্বাদ ল'ম, মাৰ পৰা আশীৰ্বাদ বিচাৰিম। এতিয়া আমাৰ যাতে নতুন বছৰৰ এই বছৰটোত ভালে কুশলে সুখ শান্তি সমৃদ্ধিৰে সকলোৰে মাজত মিলা প্ৰীতিৰ আৰু একতাৰ মাজত সুখ শান্তিৰে থাকিব পাৰে, তাৰ বাবে আমাৰ মাৰ পৰা এতিয়া আশীৰ্বাদ সকলোৱে ল'ম। এইজন মনিল দলে মানে এইটো আমাৰ ডাঙৰ নাতি। বা এইকেইজনী কিমান ধুনীয়া লাগিছে চাওকচোন, এইকেইজনী কিমান ধুনীয়া লাগিছে। নতুন বছৰৰ বিহু বুলি ইহঁতেও ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে বিহু নাচিবৰ কাৰণে। আচ্ছা সকলোৱে আমাৰ মাৰ পৰা আশীৰ্বাদ লৈ এতিয়া আমাৰ নৰেন দলে বুলি মোৰ দাদা এজন আছিলে, তেখেতে আজি 3 বছৰমান হ'ল ঢুকুৱা। তেখেত ঢুকোৱাৰ কাৰণে আমি তেখেতক এতিয়া আমাৰ দাদা, এইটো হ'ল আমাৰ ডাঙৰ দাদা। আৰু এইফালে মোৰ এইজনো দাদা, এইজন মোৰ একেবাৰে ডাঙৰ ভতিজাটো, আপোনালোকে চিনি পায়, তেখেতক শইকীয়া বুলি মাতো মই। এইটো মোৰ বাইদেউ এজনী দুলুকি বুলি কওঁ মই, তাক দুলুকি আহিছে আজি। আমি ইয়াতে মৰা মৃত্যু লয় পিণ্ড মানে আজি নতুন বছৰৰ আৰম্ভণি বুলি, বহাগৰ 1 তাৰিখ বুলি আমাৰ দাদাক মৰা মৃত্যুসকলক, অকল ইয়াক বুলিয়ে নহয় আমাৰ সকলো মৰা মৃত্যুসকলক আমি পিণ্ড এটা মৰাসকলক পিণ্ড দিয়া আছে। যাবগৈ লাগে বন্ধুসকল, একদম এটা বিহু চাওঁ মানে বিহু মানে বোকা ধেমালি বিহু মানে অসমৰ এটা শ্ৰেণীৰ এটা সম্প্ৰদায়ৰ মানুহে বোকা ধেমালি বিহু বহাগৰ 1 তাৰিখে নতুন বছৰৰ 1 তাৰিখে বোকা ধেমালি বিহু খেলে। এই বিহুটো চাওঁ আহক, বলক বন্ধু। এই বতৰটো অকণমান পাছত বৰষুণ আহিব আৰু চাগে দেই। মিলা প্ৰীতিৰ মাজত একতাৰ এটা এনাজৰী সৃষ্টি কৰিছে এই বোকা ধেমালি বিহুৱে। চাওঁ আহক, বলক আহক। সেইফালে চাই দিয়কচোন, সেই পথাৰটো কিমান ভাল লাগিছে। বোকা ধেমালি বিহু চোৱাৰ আগতে আমাৰ এই পথাৰখনকে চাওঁ। এইফালে এক চাইডত আকৌ বানপানী হ'ল, আকৌ বাও সিঁচিবই নোৱাৰিলে মানুহে। বলক নহয়, আহক নহয়। এই ভিডিঅ'টো এই মোবাইলতে চাব পাৰিব, মোবাইলত ইউটিউব চেনেলত, মোৰ ইউটিউব চেনেলত চাব পাৰিব আপোনালোকে। এই ভিডিঅ'টো বোকা ধেমালিৰ খেল ভিডিঅ'টো, বোকা ধেমালিৰ বিহু ভিডিঅ'টো মোক মানে খগা আমগুৰি জিতেন ফুকন শৰৎ ভূঞাহঁতে দিছিলে। এই ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকেও চাওকচোন আহক। বোকা ধেমালি খেলৰ মাজেদি বোকা ধেমালি
যোগেদি আমাৰ কিমান বন্ধু বান্ধৱ লগৰীয়াসকলৰ লগত একতাৰ এটা বান্ধোন সৃষ্টি কৰিব পাৰিছে এই বিহুটোকে আজি চাওঁচোন আহক Azun, Buya, Buya. প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিৰ ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাই